খুবেই ভাল লাগিছে আমি দুটা বছৰ একেলগে পঢ়িলো ফুৰ্তি কৰি নমস্কাৰ বন্ধুসকল মই কৃষ্ণামণি বৰাই আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰম্ভণিৰ ভিডিঅ'কেইটা দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে ভিডিঅ'টোৰ বিষয়টো কি হয় আমাৰ যে দীক্ষান্ত সমাৰোহ হৈ গ'ল সেই দিনটোৰ ভাল লগাখিনি আচলতে এনেদৰে সামৰি ৰাখিছিলোঁ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ নমস্কাৰ আমি আজি উপস্থিত আছোঁ অসম মহিলা বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহত গতিকে আজিৰ অনুষ্ঠানটো আপোনালোকক দেখুৱাই যাম এয়া মোৰ মানে সহপাঠী সকলোকে মই দেখাইছোঁ ইয়াতে সকলোবোৰ গোট খাইছেহি অসম মহিলা বিশ্ববিদ্যালয় বাকৰিতে আচলতে আমি এনেদৰে বহিছিলোঁ যেতিয়া এজৰি পাওঁ বহুতো কথা পতা হৈছিলে আৰু দিনবোৰ কেনেদৰে পাৰ হ'ল আচলতে এতিয়া ভাবিলে ভালো লাগে কেতিয়াবা দুখো লাগে বহু দিনৰ মূৰত আমি এনেদৰে লগ হ'লোঁ আকৌ কেতিয়া লগ পাম তাৰ কোনো নিশ্চয় নাই তথাপিও সকলোৱে এতিয়া যিহেতু নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ পৰিছে ব্যস্ততাৰ মাজত দুটা দিন আমি এনেদৰে খুব ধুনীয়াকৈ পাৰ কৰিলোঁ কথা পাতিলোঁ আৰু এই সময়খিনি কেনেদৰে বান্ধি ৰাখিছোঁ যাতে যেতিয়া আমি ঘূৰি চাওঁ আমি আচলতে সমৃদ্ধ হ'ম মোবাইলটোৰ ভিডিঅ'টা মোৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহত আমি বৰ্তমান উপস্থিত আছোঁ গতিকে আমাৰ লগৰবোৰ এতিয়া বহি আছে গতিকে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ নহওক পৰা আহিছে নয়না কিন্নৰী মিতুমণি মীনাক্ষী স্বাগতা জ্যোতি আৰু জাহ্নৱী আৰু এইফালে গীতাঞ্জলি মৌচুমী চুমি আৰু স্নেহা গতিকে আজি কেনেকুৱা লাগিছে স্নেহা আজি খুবেই ভাল লাগিছে আমি দুটা বছৰ একেলগে পঢ়িলো ফুৰ্তি কৰিলো কান্দিলো আৰু তেনেকৈ লগৰখিনি হুৰা কান্দিছিলো তাৰপিছত কাজিয়া লাগিছিলো তাৰপিছত এতিয়া ভালে লাগিছে বাৰু গোটেইখিনি লগ পালো আমি দুটা বছৰৰ অন্তত যিখিনি কষ্ট কৰিলো আজি আমি তাৰ প্ৰমাণ পত্ৰ পাওঁ আকৌ আমিতো এনেকে আৰু কেতিয়া লগ পাওঁ তাৰ কোনো ঠিক নাই বাৰু এতিয়া গতিকে আজি কেনেকুৱা লাগিছে আহি ইয়াত আজি বহুত ভাল লাগিছে আৰু মোৰ এইখিনি মানে তোমালোকক লগ পালেতো মোক বহুতেই ভাল লাগে মই ঘৰত পাই থাকিলে যিটো মানে কিবা এটা বেলেগ ফিল হৈ থাকে খুব হহাও কম হয় কথা পতাও কম হয় কিন্তু ইয়াত আহিলে মই ইমানেই কথা কওঁ মোক বহুত ভাল লাগে এটা যে সহায় নাই বহুত ভাল লাগিছে তাৰপাছত আমাৰ স্বাগতাটো গ্ৰুপত নাথাকেই বাৰু ক'ৰবাত গুটুককে আহি ওলাইহি তাৰপিছত নাইকিয়া হৈ যায় আছো বুলি কয় সি নাই কেনিনো যায় জানো পাই আৰু ৰাজশ্ৰী শইকীয়া এতিয়া ৰাজশ্ৰী নাই বাৰু হা কোন কেনেকুৱা নকওঁ দে কেলে কমাব অকে আজি কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে বহুত ভাল লাগিছে চবকে লগ পাইছো নয়না খাতে বহুত দেৰিকে আহিছে অকে নিৰুমণি কোৱা কেনেকুৱা লাগিলে আজি আজি দিনটোৰ কাৰণে মানে বহুত হেঁপাহেৰে বাট চাই আছিলো বহুত ভাল লাগিলে তাৰপিছত সকলোকে মিছ কৰিম আৰু তাৰপিছত সিহঁতক লগ মই যদি নিজৰ কথাখিনি ক'বলৈ যাওঁ মই দুটা বছৰত বহুতখিনি শিকিলো আচলতে মই মোৰ যাত্ৰাটো যেনেদৰে আৰম্ভ কৰিছিলো মানে মই ভবা নাছিলো আচলতে মই এইখিনি পৰ্যায় পামহি মই এইটো নকওঁ যে মই বহুত ভাল কিবা এটা কৰিলো তথাপিতো মই যিখিনি কৰিলো সেইখিনি আচলতে মোৰ কাৰণে খুব পৰ্যাপ্ত হয় আৰু মই ভাবো যে যিখিনি মই কিবা এটা প্ৰাপ্তি আজি অনুভৱ কৰিছো আজি ইয়াতে কনভকেশ্যন ল'বলৈ আহিছো মোৰ সেই দিনবিলাকলৈ মনত পৰিছে য'ত নেকি মই নদীৰ কাষে গৈছিলো চাইকেল মাৰি যাব লগা হৈছিলে বোকা পানী গছকি যাব লগা হৈছিলে তো সেই দিনটোৰ পৰা আহি মই যে আজিৰ দিনটো পামহি মই কাহানিও কল্পনা কৰা নাছিলো দুখো লাগিছে ভালো লাগিছে এনেকুৱা নহয় যে মানে বহুত কিবা এটা কৰি দেখুৱালো এইটো নহয় কিন্তু মানে জীৱনত আগবাঢ়ি যাবৰ কাৰণে দুটা বছৰত বহুখিনি কথাই শিকিলো আচলতে আৰু মই ভাবো আৰু শিকিব লগা আছে ভাল লাগিলে দুখ লগা নাই যেহেতু মোৰ যাত্ৰা আৰম্ভ হৈছিলে 2022 চনৰ 8 ছেপ্টেম্বৰৰ দিনাখনৰ পৰা এটা মিঠা অনুভৱেৰে আৰম্ভ কৰিছিলো কিন্তু কেতিয়াবা খলাবমা পালো অসুবিধা পালো হলেও সেইবোৰক আকোৱালি লৈ আগবাঢ়িলো আজি এই অনুষ্ঠানত মই আগভাগ ল'ব পাৰিছো তাৰে মই খুব ভাল লাগিছে ইমান ধুনীয়া এটা পৰিৱেশ আচলতে দুটা বছৰৰ অন্তত আটাইতকৈ বিশেষ তথা ভাল লগা দিনটো আছিল সেইটো দিন খুব বেছি ভাল লাগিল সকলোৱে মিলি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে আমাৰ সহপাঠীসকল যেহেতু আছিল সকলোৰে লগত আমি কথা পাতিলোঁ তাতকৈ ভাল লগা বিষয়টো যে সেইদিনাখনি যেহেতু গভৰ্ণৰ ছাৰো আহিছিল তেখেতেও ইমান ধুনীয়া বক্তব্য দিলে সকলোৱে আচলতে ভাল পালোঁ
তাৰপিছতে অন্যান্য বিশ্ববিদ্যালয়ৰ শিক্ষকসকলো আহিছিল তেওঁলোকেও খুব ধুনীয়া তথ্য সমৃদ্ধকৈ কিছুমান কথা ক'লে জীৱন সম্পৰ্কত কথা ক'লে এনেদৰে আমি সফল হ'ম বা কোনবোৰ দিশ আচলতে আঁকোৱালি ল'ম সেইখিনি কথা ক'লে ভাল লাগিল আৰু তাৰপাছতে আমি মেমহঁতৰ লগত ধুনীয়াকৈ ফটো তুলিলোঁ গোটেইবোৰ এনেদৰে লগ পোৱাৰ এটা পৰিৱেশ আচলতে নহয় কেতিয়াবা দুজনী বা তিনিজনীহে কেতিয়াবা লগ হৈ যোৱা হয় গোটেই মুখা এনেদৰে লগ হোৱা পৰিৱেশটো হয়তো আকৌ বহু বছৰৰ পাছত আহিব গতিকে আমি সময়খিনি এনেদৰে পাওঁতেই বোলো ধুনীয়াকৈ পাৰ কৰোঁ কেতিয়াবা বহুত আমি প্লেনিং কৰি থাকোঁ বা আমি পৰিকল্পনা কৰোঁ যে এইটো কৰিম সেইটো কৰিম কিন্তু তেনেদৰে নহয় জীৱনে সুযোগ সুবিধাবোৰ দিলেহে আচলতে সকলো ফালৰ পৰা মিলে তাৰপাছতে আমি এনেদৰে খাবলৈ গ'লোঁ খুব বেছি ভোকত আছিলোঁ আৰু খাই খুব ভাল লাগিল সেইকাৰণে আমাৰ সকলোৱে খাই মেলি আজৰি হৈ আকৌ আমি বহিলোঁগৈ কথা পাতিলোঁ আকৌ কেতিয়ানো লগ পাম মানে আগতে কৈছোঁ ছয় নিশ্চয় নাই গতিকে ভাল লাগিল দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল তাৰপিছতে আমি সকলো মিলি আকৌ অকণমান ওলাই গ'লোঁ আকৌনো মানে দিনটো মানে ধুনীয়াকৈ সজাই পেলালোঁ আৰু যাতে আকৌ মানে ভাল লাগে আজিলৈ ইমানেই ধন্যবাদ তোমালোক সকলো ভালে থাকা